হাই হেল্ল' নমস্কাৰ ঠিক নহ'ব এনেকৈ হাই হেল্ল' নমস্কাৰ আজি আমি মাংস বনাম বাহিৰতে বনাম মুৰ্গীৰ মাংস বনাম ব্ৰইলাৰ অলপ আনিছোঁ তো ভিডিঅ'টো আমি দে বনাং দে হেই অঁ এই লাইটটো নি কিনে তাত নিব লাগিব তাঁতডাল সলকাব লাগিব তাঁতডাল চাবি দেচোন তাঁতডাল হেৰি কৰ বাছ এইটো নি কিনে নাই এই ওপৰেদি লৈ যা এইটোৰ ওপৰেদি লৈ যা অঁ সেই তাতে বাঁহত দি ইটাই বাৰ পালাব কি পাৰিবি নহ'লে হা তা খান্দি ল'ব লাগিব ন অঁ নহয় অলপমান আগত দি অঁ বেছি দ কৰিব নালাগে ন খৰি কিমানমান নিম ঐ হা আধা ঠেলা লাগব মাংস আলু পিঁয়াজ জলকীয়া আদা নহৰু এইবিলাকৰ গোটেইবিলাক বাকলিবিলাক এৰাই ল'লোঁ মচলা এইটো হ'ল গৰম মচলা এইটো মচলাৰ পেকেট কি আছে জলকীয়া গুড়ি ধনিয়া গুড়ি মিট মছলা আৰু জিৰাটো আমাৰ বটাই আছে বঢ়িয়া কেৰাহী লৈ আনিলোঁ এইটো কেৰাহী সৰু হ'ব নেকি এইটো কেৰাহীত নাই নালাগে হৈ যাব এইটো কেৰাহীত বঢ়িয়া বহি কিনে হেৰি আলুটো ভাজি দিম ন হে কেৰাহীটো বহি দি তেল লৈ লাগিব না আলুটো কিমানমান ভাল পালাগৈ ঐ বাইদেউ এটা যে
চব দিয়া হৈ গ'ল জুইটো অলপ দি দিম জুইটো মেইন মছলা চব দিয়া হৈ গ'ল এতিয়া মছলাটো খালি অলপ ভাজি ল'ব লাগিব সুরাত মগন ভয়াল রাতি মৌন কোলাহল মই যেনে ৰদুৰ বিলাপ শব্দৰ সমদল সুরাত মগন ভয়াল রাতি মৌন কোলাহল মই যেনে ৰদুৰ বিলাপ শব্দৰ সমদল মছলাটো ভাজি কিমান ৰঙা কৰি দিব পাৰি সিমান টেষ্ট হয় না মছলাটো কিন্তু পুৰা ভাজা যাব লাগে চন্দ্র তরাক থাপ মারিয়ানি থেকেছি পেলাবর হল সূর্যমুখীয়েও সজাব কাহানি ব্যথার সমাধিত সুরাত মগন ভয়াল রাতি মৌন কোলাহল মই যেনে ৰদুৰ বিলাপ শব্দৰ সমদল মাংসটো দি দিওঁ নিয়ম পিয়াসী সন্তানবোৰে নিয়ম নমনা হ'ল মাতৃৰ চকুৰ ঘন কুঁৱলীৰ গহ্বৰ হৈ ৰ'ল শগুনে সদায় সভাকে পাতে ভাষণ ভৰি দিনবোৰ আমাৰ মৃত শৰীৰৰ বেকাহীন যেন হ'ল মই যেনে ৰদুৰ বিলাপ শব্দৰ সমদল মই যেনে ৰদুৰ বিলাপ শব্দৰ সমদল মাংসটোৰ নাম কি লকডাউন স্পেচিয়েল চিকেন কাৰী না লকডাউন স্পেচিয়েল চিকেন কাৰী ঘৰতে থাকক আৰু মাংস বনাই খাই থাকক ভিটামিন পাব এই ডাবল প্লাছ পাইছোঁ বে আলুটো দি দিলোঁ না আলুটো দিয়াটো দেখাবাই নহ'ল নহয় ইমান গৰম আলুটো দি দিলোঁ মাজতে কালাৰ কেনেকুৱা আহিছে কালাৰটো ভাল হৈছে না কালাৰটো কেনেকুৱা আহিছে কমেণ্ট কৰি জনাবচোন দেই মাংসটো হৈ গ'ল এতিয়া সকলোৰ পৰাই আল্টিমেটলি আমাৰ খানাটো হৈ গ'ল মাংস কেনেকুৱা বহুত বঢ়িয়া কালাৰ দিছে হে ফালি দিছা কিন্তু মজা আছে কালাৰ তোৰ মতে কালাৰ কেনেকুৱা আছে হে বঢ়িয়া
মাংসৰ কালাৰ কেনেকুৱা হৈছে টেষ্টটো একদম সাংঘাতিক হৈছে মই টেষ্ট কৰি চাইছোঁ কিন্তু এতিয়া আপোনালোকক টেষ্টটো দিব নোৱাৰোঁ কিন্তু টেষ্ট মানে একদম আল্টিমেট টেষ্ট হৈছে একদম মাংস হৈ গ'ল এতিয়া আমি মাংসটো খাই দিওঁ আপোনালোকক ভাত চাত খাওঁ আমিও খাওঁ তো আজিলৈকে টাটা বাই বাই ভাল পালে ভিডিঅ'টো আৰু যদি মাংসটো ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট কৰিব দেই গুড বাই গুড নাইট